আজি লৈ আহিছো এটা ধামাকা ভিডিঅ' দেখাবা আৰু মই আজি গৈ আছো এটা বিশেষ মন্দিৰত যেটো মন্দিৰ আমাৰ মুখ্যমন্ত্ৰীও বহুত বেছি ভাল পায় বহুত বেছি মানে আৰু কোনটো মন্দিৰত যাম আপোনালোকে চাগে বহুতে গেছ কৰিছে কিন্তু তথাপিতো মই দেখাই আছো এই ভিডিঅ'তে ফলো ৰাইজ মই আজি আহিছো নৰ্থ গুৱাহাটীত থকা দৌল গোবিন্দ মন্দিৰত প্ৰতি বছৰে হোলীত একবাৰ মই আইভাৰ কাৰণে চেষ্টা কৰোঁ আৰু এই মন্দিৰটোত আহিলে মোৰ বিৰাট বেছি ভাল লাগে কাৰণ এই মন্দিৰটোত মই মোৰ মনৰ যিখিনি ইচ্ছা আজিলৈকে ভগৱানৰ আগত কৈছোঁ সেই গোটেইখিনি ভগৱানে পূৰণ কৰি দিছে মন্দিৰত তুমি পূজা কৰাৰ পূৰ্বে মই হাত ভৰিখিনি ধুই লৈছোঁ তাৰ পিছতহে মন্দিৰত যে চাকি জ্বলাইছোঁ চাকি জ্বলাই মই গ'লো কইলা গহেক ফাকু দিবাৰ কাৰণে প্ৰতি বছৰৰ দৰে ইবাৰো 2 তাৰিখৰ পৰা 6 মাৰ্চলৈকে দৌল উৎসৱ দৌল গোবিন্দ মন্দিৰত পালন কৰা হৈছিল ৰাইজ সেৱা কৰিলোঁ আৰু এতিয়া ইয়াতে অলপ টাইম বহি লৈছোঁ প্ৰতি বছৰৰ দৰে ইবাৰো যথেষ্ট মানুহ হৈছে দৌল গোবিন্দ মন্দিৰত তাত নাগাৰা নাম বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু লগতে প্ৰসাদ আৰু ভোগো খাবা দিছে আমাৰ সকলোকে সেৱা কৰা হোৱাৰ পিছত মই চালোঁ অলপমান নাগৰাৰ নাম আই নামনি ৰাপি তাতে কেনে যি ভাল লাগে নাগৰাৰ নাম চাই বৰ ভাল পাওঁ দিয়ক ৰাইজ ৰ'ব কেৱল দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱত পূজাই নহয় বাহিৰত এখন সৰু সুৰা মেলাৰ নিচিনাও হয় বাহিৰত নিমকি খুৰমা জিলাপি যি লাগে আপুনি খাবৰ কাৰণে চব বস্তুৱে পাব আৰু ঘৰক লগিও বান্ধি লৈ যাব পাৰিব আজিকলৈকে আহিছোঁ দিয়ক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই বাই